খোজো যে যোৱা 5টা বছৰ আমি ইয়াত বিধায়ক হলো মন্ত্ৰী হলো একচুয়ালি আমি বিদ্যালয় শিক্ষাৰ কাৰণে আজি বিদ্যালয় শিক্ষা একচুয়ালি আমি কি কৰিব পাৰিলো তেখেতে এবাৰ কেতিয়াবা ভাবি চাইছেনে আমাৰ গোটেই অসমত যিমান স্কুল আছে এলপি স্কুল বিলাকত কোবাত 5টা ক্লাছ কোবাত 6টা ক্লাছ শিক্ষক আছে কোবাত এজন কোবাত দুজন আপুনি নিজে ভাবি চাওক আমি সকলোৱে ভাবি চাওক এটা কথা যে য'ত 5টা বা 6টা ক্লাছ থাকে তাত যদি দুজন বা এজন শিক্ষকে গোটেই ক্লাছ বিলাক একেলগতে পঢ়ুৱাবলগীয়া হয় হেতু কোবাত শিক্ষা ব্যৱস্থা এটা চলি থকা বুলি ক'ব পাৰিনে সেইকাৰণে মই ভাবো যে আজি শিক্ষামন্ত্ৰীজনে বা এই চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান কৰণীয় কাম দুটা আছিল শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত দুটা আছিল নম্বৰ 1 যে প্ৰত্যেকটো ক্লাছৰ বিপৰীতে এজন শিক্ষক নিযুক্তি দিয়া নম্বৰ 1 নম্বৰ 2 যে এটা ক্লাছ আছে প্ৰত্যেকটো ক্লাছৰ কাৰণে এটা ক্লাছৰ ব্যৱস্থা ক্লাছৰুম আপুনি চাওক এটা হলৰ ভিতৰত সব এলপি স্কুল বিলাকলৈ যাওক এটা হল আছে এটা হলৰ ভিতৰত 5টা বা 6টা ক্লাছ একেলগতে কোনোবাই নেওতা চিঞৰি থাকিব একেলগতে কোনোবাই কবিতা মাতি থাকিব একেলগতে কোনোবাই অংক কৰি থাকিব একেলগে কোনোবাই সাহিত্য পাঠ কৰি থাকিব তাত কিবা প্ৰকাৰে কেনেবাকে সঁচাকে এটা গুণগত শিক্ষা সম্ভৱ হয়নে অধ্যক্ষ ডাঙৰীয়া যদি আমি বিধানসভাত সকলো মানুহ বহি আছো কিন্তু এই আইন প্ৰজাবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত শিক্ষা দিবৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰো তেতিয়া হলে আমি এই বিধানসভাত অহাৰ কি অৰ্থ আছে অধ্যক্ষ ডাঙৰীয়া সেইকাৰণে মই ভাবো যে প্ৰথম আৰু প্ৰধান কাম চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান কাম হ'ব লাগে এক অসমত প্ৰত্যেকটো শ্ৰেণী অনুসৰি এজনকৈ শিক্ষক প্লাছ হেডমাষ্টাৰ হেড টিচাৰ এক নম্বৰ 2 প্ৰত্যেকটো শ্ৰেণীৰ কাৰণে এটা শ্ৰেণী কোঠা নম্বৰ 2 নম্বৰ 3 প্ৰত্যেকজন শিক্ষকক এনেকুৱাকে ট্ৰেইনিং দিয়া যাতে ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত আমাৰ এলপি স্কুল বিলাকত পঢ়াব পাৰে আজি মোৰ লৰাই 2 বছৰ হৈ যেতিয়া জন্ম লাভ কৰে 2 বছৰ হৈ যেতিয়া তেওঁ মোবাইলটো খুলি লয় আমেৰিকাৰ শিক্ষা চাই থাকে আমেৰিকাত স্কুল কেনেকৈ চলিছে আৰু যেতিয়া আমাৰ স্কুললৈ যায় অংগনবাড়ী কেন্দ্ৰটোলৈ যায় অথবা আমাৰ এলপি স্কুলখনলৈ যায় য'ত মজিয়াখনো ভগা ওপৰৰ পৰা পানী পৰি আছে একদম শিক্ষক নাই কাউলি কুমালি গুটে হুলস্থুল সেইখন স্কুলত গৈ আজিৰ যুগত আধুনিক এই আজিৰ যুগত কোনোবা ল'ৰা ছোৱালীয়ে শিক্ষা ল'ব পাৰিবনে সেইকাৰণে মই অতি স্পষ্ট ভাষাত এটা কথা ক'ব খুজিছো বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই চৰকাৰে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে কোনো কাম কৰিব পৰা নাই এই চৰকাৰে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিছে কিন্তু শিক্ষাৰ উন্নতিৰ কাৰণে এটা কামো কৰিব পৰা নাই সেইকাৰণে মই স্পষ্ট ভাষাত কৈছো শিক্ষামন্ত্ৰী আজি পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে ক'ব লাগে যে মোৰ জীৱনত একো কৰিব নোৱাৰিলো আজিৰ দিনটোত আপোনালোকে জানে ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত সেকেন্ডাৰীত ড্ৰপ আউটত গোটেই ভাৰতৰ ভিতৰত আমি 1 নম্বৰ আমাৰ ল'ৰা ছোৱালী আটাইতকৈ বেছি আধাতে স্কুল এৰি দিয়ে আটাইতকৈ বেছি এলপি স্কুলৰ ক্ষেত্ৰত আমাৰ ড্ৰপ আউটৰ ক্ষেত্ৰত আমি 4 নম্বৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা অৱস্থা আমাৰ শিক্ষা ব্যৱস্থা চলি আছে সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো শিক্ষামন্ত্ৰী ডাঙৰীয়াক সুধিব খোজো যে যোৱা 5টা বছৰ আমি ইয়াত বিধায়ক হলো মন্ত্ৰী হলো একচুয়ালি আমি বিদ্যালয় শিক্ষাৰ কাৰণে আজি বিদ্যালয় শিক্ষা একচুয়ালি আমি কি কৰিব পাৰিলো তেখেতে এবাৰ কেতিয়াবা ভাবি চাইছেনে আমাৰ গোটেই অসমত যিমান স্কুল আছে এলপি স্কুল বিলাকত কোবাত 5টা ক্লাছ কোবাত 6টা ক্লাছ শিক্ষক আছে কোবাত এজন কোবাত দুজন আপুনি নিজে ভাবি চাওক আমি সকলোৱে ভাবি চাওক এটা কথা যে য'ত 5টা বা 6টা ক্লাছ থাকে তাত যদি দুজন বা এজন শিক্ষকে গোটেই ক্লাছ বিলাক একেলগতে পঢ়ুৱাবলগীয়া হয় হেতু কোবাত শিক্ষা ব্যৱস্থা এটা চলি থকা বুলি ক'ব পাৰিনে সেইকাৰণে মই ভাবো যে আজি শিক্ষামন্ত্ৰীজনে বা এই চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান কৰণীয় কাম দুটা আছিল শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত দুটা আছিল নম্বৰ 1 যে প্ৰত্যেকটো ক্লাছৰ বিপৰীতে এজন শিক্ষক নিযুক্তি দিয়া নম্বৰ 1 নম্বৰ 2 যে এটা ক্লাছ আছে প্ৰত্যেকটো ক্লাছৰ কাৰণে এটা ক্লাছৰ ব্যৱস্থা ক্লাছৰুম আপুনি চাওক এটা হলৰ ভিতৰত সব এলপি স্কুল বিলাকলৈ যাওক এটা হল আছে এটা হলৰ ভিতৰত 5টা বা 6টা ক্লাছ একেলগতে কোনোবাই নেওতা চিঞৰি থাকিব
একেলগতে কোনোবাই কবিতা মাতি থাকিব, একেলগতে কোনোবাই অংক কৰি থাকিব, একেলগে কোনোবাই সাহিত্য পাঠ কৰি থাকিব, তাত কিবা প্ৰকাৰে কেনেবাকে সঁচাকে এটা গুণগত শিক্ষা সম্ভৱ হয়নে? অধ্যক্ষ ডাঙৰীয়া, যদি আমি বিধানসভাত সকলো মানুহ বহি আছো, কিন্তু এই আইন প্ৰণয়নবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত শিক্ষা দিবৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰো, তেতিয়াহ'লে আমি এই বিধানসভাত অহাৰ কি অৰ্থ আছে অধ্যক্ষ ডাঙৰীয়া? সেইকাৰণে মই ভাবো যে প্ৰথম আৰু প্ৰধান কাম, চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান কাম হ'ব লাগে, এক, অসমৰ প্ৰত্যেকটো শ্ৰেণী অনুসৰি এজনকৈ শিক্ষক প্লাছ হেডমাষ্টাৰ, হেড টিচাৰ, এক। নাম্বাৰ 2, প্ৰত্যেকটো শ্ৰেণীৰ কাৰণে এটা এটা শ্ৰেণী কোঠা, নাম্বাৰ 2। নাম্বাৰ 3, প্ৰত্যেকজন শিক্ষকক এনেকুৱাকে ট্ৰেইনিং দিয়া যাতে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত আমাৰ LP স্কুলবিলাকত পঢ়াব পাৰে। আজি মোৰ ল'ৰাই 2 বছৰ হৈ, যেতিয়া জন্ম লাভ কৰে 2 বছৰ হৈ, যেতিয়া তেওঁ মোবাইলটো খুলি লয়, আমেৰিকাৰ শিক্ষা চাই থাকে, আমেৰিকাত স্কুল কেনেকৈ চলিছে। আৰু যেতিয়া আমাৰ স্কুললৈ যায়, অংগনবাদী কেন্দ্ৰটোলৈ যায়, অথবা আমাৰ LP স্কুলখনলৈ যায়, য'ত মজিয়াখনো ভগা, ওপৰৰ পৰা পানী পৰি আছে, একদম শিক্ষক নাই, কাউলী কুমালী গোটেই হুলস্থুল, সেইখন স্কুলত গৈ আজিৰ যুগত, আধুনিক এই আজিৰ যুগত কোনোবা ল'ৰা ছোৱালীয়ে শিক্ষা ল'ব পাৰিবনে? সেইকাৰণে মই অতি স্পষ্ট ভাষাত এটা কথা ক'ব খুজিছো, বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই চৰকাৰে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে কোনো কাম কৰিব পৰা নাই। এই চৰকাৰে কেৱল আৰু কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, কিন্তু শিক্ষাৰ উন্নতিৰ কাৰণে এটা কামো কৰিব পৰা নাই। সেইকাৰণে মই স্পষ্ট ভাষাত কৈছো যে শিক্ষামন্ত্ৰী আজি পদত্যাগ কৰিব লাগে। শিক্ষামন্ত্ৰীয়ে ক'ব লাগে যে মোৰ জীৱনত একো কৰিব নোৱাৰিলো। আজিৰ দিনটোত আপোনালোকে জানে, ড্ৰপ আউট ৰেটৰ ক্ষেত্ৰত ছেকেণ্ডাৰীত ড্ৰপ আউটত গোটেই ভাৰতৰ ভিতৰত আমি 1 নম্বৰ। আমাৰ ল'ৰা ছোৱালী আটাইতকৈ বেছি আধাতে স্কুল এৰি দিয়ে, আটাইতকৈ বেছি। LP স্কুলৰ ক্ষেত্ৰত আমাৰ ড্ৰপ আউটৰ ক্ষেত্ৰত আমি 4 নম্বৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত। এনেকুৱা অৱস্থা আমাৰ শিক্ষা ব্যৱস্থা চলি আছে। সেইকাৰণে মই দাবী উত্থাপন কৰিব খোজো, মুখ্যমন্ত্ৰী পদক্ষেপ